তো এতিয়া উঠিলওঁ থাম্বেল বনাবৰ কাৰণে পুৰা বৈদ্য কষ্ট এবাৰ তলত দেখি একদম পিঠা তলত একদম পৰিলে না একদম যাম মানে একদম ওপৰত যাম তলত পৰিলে ওপৰত যাম একদম এটা নামৰ তিনিটা কষ্ট দেখিয়া আছো একদম মানে ভয় লাগে ৰে পুৰা একদম সপোন আহে বান্দরের মাংস আছে তো অলপ দেহাত এখানে পারো আরো Hello God eyes and gentlemen, আজি হৈছে হোলি প্ৰথম দিনাখন আৰু আজি হৈছে 7 মাৰ্চ 2023 মঙ্গলবাৰ তো আগৰ নিচিনা এতিয়া হোলি নাই একেবাৰে সেম পেমা হৈ আছে তো তাকে আজি ডিউটি অফ মানে হোলি খেলিবৰ কাৰণে বন্ধ দিছে ছুটি পাইছোঁ মানে তো তাকে এতিয়া ঘৰত আছোঁ বাহিৰত ওলাই যাওঁ চাওঁ মানুহে কি নাটক কৰি আছে আৰু মন্দিৰতো যাব পাৰোঁ তো মানে তাকে এতিয়া বতাহে ক'ত লৈ যায় কোন দিশে লৈ যায় তো ভিডিঅ' বনাওঁ চাওঁ ডিজিটেল ইণ্ডিয়া ডিজিটেল মানে অলপ কিমান আৰু বেলেগৰ ভ্লগ চাম তো নিজে অলপ বনাওঁ চেষ্টা কৰোঁ এনেকৈ এতিয়া মই এনেকৈ সেইফালেদি ওলাই যাম এই ৰাস্তা দি ওলাই যাই আছোঁ তো আজি 110 টকা দিয়া দিনটা আৰম্ভ কৰি দিওঁ তো হ'লে যাওঁ আৰু তো মই ওলালোঁ ৰাস্তাত আৰু এইটো হৈছে সাগৰে কম না মায়া নদী কম ৰাস্তা এইটো তো কিমান যে মানুহ আহা যাহা কৰে এই ৰাস্তা দি চিনি নাপাওঁ এইজন সি আছে এই যে পাঁচ বে চাব লৈ যাব তাৰপিছত চাইকেল লৈ মই ওলালোঁ এতিয়া এইখন লৈ কিনে এতিয়া ইফালে যাম নে ইফালে যাম তাকে ভাবি আছোঁ তো চাওঁ আৰু এই আগত মানুহ গৈছে ভাবি মই ভিডিঅ' কৰি আছোঁ ইয়াৰ তো মই এতিয়া ডিচিজন ল'বই পৰা নাই ইফালে যাম না ইফালে যাম তো সেইকাৰণে 20 লৈকে গণং যিফালে 20 পৰে তো সিফালে যাম তো ইফালে ৰাইট চাইডে পৰা গণং 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ইফালে পৰছে কিন্তু ইফালে মই নাযাওঁ কাৰণ যিফালে মানে হিগো উল্টা উফালে যাওঁ মই তো ইফালে নাযাওঁ এলা তো ইফালে ৰাস্তা দিয়া যাওঁ চাং কি দেখা পাং কি হৈ আছে ইফালে তো চলো তো মই এতিয়া আহি ট্ৰেইন লাইনৰ মাজত আহি পালোঁ ইফালেও ট্ৰেইন সিফালেও ট্ৰেইন পাছফালেও ট্ৰেইন ইফালেও ট্ৰেইন তো এনেকুৱা আৰু কি ভিউ আৰু কি তো সিফালে গ'লে ভিউ বেলেগ আছিল ইফালে অহাৰ কাৰণে এনেকুৱা হ'ল চালা ইমান চিন্তা জীৱনত ইমান দুখ ইমান সুখ মোৰ ৰংকে নেকি এনে কওঁ ৰে এনে কওঁ ক'ত মোৰে পাগলা ইমান সপোন আছে এলা বিয়া কৰিব আছে তো চতৰ বেলা সৰু কালত একদম মানে ৰং থং আবিৰ চাবিৰ ৰং থং লৈ ওলাইছিলোঁ ইমান পুৰা পানী ভৰে ওলাইছিলোঁ কিন্তু এলা একদম মানে মনে নাই আৰু এইফালে এনেকৈ যাওঁ আৰু একটা জেগাত যাওঁ তো জেগাটোত যায় অলপ চিনাৰীকে চাওঁ আৰু একবাৰ নোৱাৰি আৰু ঘৰতে যাম কি ফুল ৰে এইটি ফুল বিতেল বলাবাই নালাগে দেখছা এনে যায় ini যায় হাৱাতে যাওঁ এনে এটা পেটেল বলাবাই নালাগে এনে যাওঁ মই আহিতে এখন পাহাৰত আহিব পাৰিলোঁ পাহাৰখনৰ নাম নাজানো কিন্তু পাহাৰখনত মানে বৈদ্য ফুল আছে আৰু কি বগা ফুল আছে আৰু মই আহিছিলোঁ একেলাই আহিছিলোঁ তেওঁ ৰাস্তাতে একজন ঠাইক লগ পালোঁ চিনি নাপাওঁ মোক চিনি নাপাওঁ মই চিনি নাপাওঁ তো এনেকৈ আৰু চিনাৰি গওক তো একবাৰ দেখুৱাই দিওঁ ভাই তোৰ নাম কি ৰে অশোক অঁ দে তাহলে এইবাৰ ফুল চিঙা নাকি এতিয়া মই তাহলে মানে আছোঁ আৰু এতিয়া শ্বুটিং কৰিম মানে মেইন কথা একটা শ্বুটিং কৰিম তো আজি এনেই চাব আহিলোঁ আৰু তো আজি গাই আৰু তো এইবাৰ এতিয়া এনেকৈ যায় নামিয়া
এনেকৈ ঘূৰি ঘূৰি মাছগাঁও ষ্টেচন সেনেকৈ হৈ ওপৰত যাম আৰু তো এতিয়া অলপমান টাইম স্পেণ্ড কৰোঁ ফুল চিঙাম আৰু চাং কি হয়। তো এইবাৰ সেই শিলগতাৰ ওপৰত আমি উঠিম। তো এইবাৰ একটা মজা ভিউ আহে, চিনাৰী আহে। তো তাহলে ভাইক কেমেৰা ধৰিব দিছোঁ, তাহলে এইখিনি অলপমান তো আমি সেই দিয়া আহিলোঁ। তো আহি একদম গাছের উপর থাকবে বিছানা গাছ আর সেই দিয়া ইনকে 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 এদিয়া আহিলোঁ। এতিয়া অলপ জিৰাম আৰু ইয়াৰ পৰা গাড়ী ফেৰ যাম আৰু অলপ পাছত। তো একদম মানে মোবাইলৰ কেমেৰা অন কৰি দিলোঁ। এবাৰ মানে কিবা একটা ক'ব লাগে। তো কি ক'ম আৰু একদম পাহাৰৰ ওপৰত আহি বহি আছোঁ ডাঙৰ এটা পাথৰত আৰু এইগো ভাই আছে। তো আজিৰ পৰা চিনাকি আৰু তো হোৱাটছআপত এলা মোৰ ষ্টেটাছগিলা দেখা পাব, অৰগিলা দিলে দেখা পাম মই। আৰু আগফালে কি আছে দেখি আছোঁ। তো 1 2 এইগো। তো ইফালে চাব গ'লে এতিয়া মাছগাঁও ষ্টেচন গৈ পায় আৰু এইগিলা দেখা পাইছে ৰাস্তা এটাই। আৰু এইফালে কি আছে, এইফালে এইগো শিল গছ, যিগো শিলতে আমি বহি আছোঁ। আৰু এইগিলা গাছ, ডাঙৰ গাছ একদম জংঘল এইখান পাহাৰ, গাছ ডাঙৰ গাছের ওপৰতে বহি আছোঁ। তো এলা এরপরে আমি তলত যাম, গাই ফের যাম নাকি এরপরে ফুল চিঙাবা আছে আৰু ফুল চিঙা নাকি ফুল চিঙা মই লৈ যাম ঘৰত। সিডাল গাছত মই মানে এই ভিডিঅ'তে থাম্বনেইল বনাইছিলোঁ। তো এইগো হৈছে গড় গাছডালের আৰু একদম ওপৰত এইখিনিত বহি মই থাম্বনেইল বনাইছিলোঁ। আৰু এতিয়া যাব লাগে, এতিয়া নাহিবি কোনোদিন কাহে ফটো উঠিবা, এতিয়া থাম্বনেইল বনাবা বোলে মইতো বাচিয়ে যাম, মোৰ কিছু নহয় কোৱা নাযায় না, কাই আমি খাতৰা মানুহ না সেনেকা আৰু। এতিয়া গতিকে যিহেতু সময় আগবাঢ়ি গৈয়ে আছে, তো সেই ভাই বন্ধুজন মানে নতুন বন্ধুৱে আৰু যিনক ভাই তাৰ ঘৰত গ'ল আৰু এতিয়া ময়ো মোৰ ঘৰত যাওঁ এনেকৈ লাহে লাহে। আৰু মই তাৰ পৰা কি আনিলোঁ জানে দেখাই আছোঁ ৰ, এয়া চাব পাৰে ফুল লৈ আনিছোঁ। ময়ো এনেকৈ লাহে লাহে ঘৰত যাই থাকোঁ। তাৰপিছত এইটো ভিডিঅ'টো এডিটিং কৰিব লাগিব, কালাৰ চালাৰ কৰিব লাগিব। আৰু এইফালে সেই ৰাস্তাটো দি এটা মানে এতিয়া তাতে ভিডিঅ' শ্বুটিং হ'ব, কেতিয়া হয় নাজানো, বাট হ'ব। আৰু এতিয়া মই ইয়াতে নামিব লাগিব, কিয়নো এইখিনি একদম উচ্চ জেগা তো একদম ভাল লাগে এনেকুৱা জেগাত, শান্তি। তো অকলে ঘূৰাৰ এইটোৱে মজা, একদম শান্তি, কোনো পলিউশ্যন নাই, প্ৰদূষণ নাই, কোনো শব্দ নাই, একদম মই আৰু প্ৰকৃতি। তো এই ঠাইখিনিতে অতীততে এখন ফটো উঠিছিলোঁ। তো আজি মনত পৰি গ'ল হঠাৎ, তো ফটোখন দেখাই দি আছোঁ ৰ। তো একদম SP ছাৰো আহি গ'ল মোৰ বেকগ্ৰাউণ্ডত কেমেৰাত। তো যিয়ে নহওক চিনি নাপাওঁ। আৰু মই আহিলোঁ সেই তাৰ পৰা, তাতে উঠিছিলোঁ একদম ওপৰত, থাম্বনেইলখন তাতে বনাইছিলোঁ। তো সেইফালে একদম এইফালে তাৰ ওপৰত, তাতে ওপৰত উঠিছিলোঁ। এতিয়া এইফালে যাব লাগে, এইফালে যাওঁ আৰু না।
মানুহবিলাকে পুৰা হোলী খেলি আছে আৰু মোৰ মুখত এতিয়াও ৰঙে লগা নাই, আবিৰে লগা নাই। আৰে প্ৰভু, কি তোমাৰ লীলা, কি খেলা, একদম হোলী হোলী লাগিছে। এই ভাঙা চিঙা কয় টাকা কেজি লোহা? ভাঙা চিঙা কয় টাকা কেজি? 25 টাকা না? ভাঙা চিঙা 25 টাকা কেজি আৰু বটল 2 টাকা কেজি। তো ভাঙা চিঙাটো নাই, পাছত তোমাৰটো মই নেদং, বেলেগে দিব। তাহলে মই আগত যাম আৰু হোলী হোলী গোটেই হোলী আছিল মোৰ আজি। এই আৰু ভিডিঅ' এতিয়া খতম কৰং। তো ভিডিঅ' একেবাৰে খতম কৰি দিলোঁ। বাই 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 বাই।